হেল্ল', মই এটা নতুন চিৰিজ আৰম্ভ কৰিব গৈছোঁ, যিটোত মই আপোনালোকক কিছুমান সৰু সৰু কথা কম, যিবোৰ আমাৰ দৈনন্দিন জীৱনত বহুত দৰকাৰ হয়। আজি প্ৰথম পাৰ্টটো আৰম্ভ কৰিছোঁ। প্ৰথম পাৰ্টটো হৈছে, ধৰা হ'ল আপোনাৰ ওচৰত এটা চিলিণ্ডাৰ গেছ আছে আৰু চিলিণ্ডাৰ গেছটো আপুনি পাইপডাল খুলিব লাগে। আপুনি যিমানেই চেষ্টা কৰক, যিমানেই আপুনি জোৰ নিদিয়ক কিয়, পাইপডাল খুলিবলৈ আপোনাৰ বহুত কষ্ট হয়, কাৰণ পাইপডাল আপোনাৰ টাইটকৈ লগ লাগি থাকে আপোনাৰ গেছৰ লগত। একেদৰে সেই পাইপডাল আপোনাৰ যিটো চিলিণ্ডাৰ ৰেগুলেটৰ তাৰ লগতো টাইটকৈ লগ লাগি থাকে। চ' সেইটো সময়ত বহুত কষ্ট হয় যদি পাইপডাল আমি খুলিব বিচাৰোঁ, হয় ৰেগুলেটৰৰ পৰা নহয় গেছৰ পৰা খুলিবলৈ। তো তাৰ কাৰণে মই আজি আপোনালোকক এটা স্মল ট্ৰিক ক'ম, যিটো বহুত উজু হয়। তাৰ বাবে আপোনালোকক 2 মিনিট সময় লাগিব। আৰু কিয় 2 মিনিট লাগিব? 2 মিনিটৰ কাৰণটো হৈছে, আপোনালোকক পানী গৰম কৰিব লাগিব। চ' আপোনালোকে এটা পাত্ৰত সৰহকৈ পানী অকণমান গৰম কৰিব। চ' পানীখিনি গৰম কৰাৰ পিছত উতলিব দিব পানীখিনি। চ' 2 মিনিটৰ ভিতৰত পানীখিনি উতলি যাব। যেই পানীখিনি উতলিব, তাৰপিছত উতলা পানীখিনি লৈ আপুনি যি মূৰে পাইপডাল খুলিব বিচাৰিছে, ধৰা হ'ল আপোনাৰ ৰেগুলেটৰৰ মূৰে পাইপডাল খুলিব বিচাৰিছে, তো সেইকাৰণে আপুনি ৰেগুলেটৰৰ মূৰত গৈ পেলাই সেই গৰম পানীখিনি ঢালি দিয়ক। সেই পাইপডালত পৰাকৈ গৰম পানীখিনি ঢালি দিয়ক। আৰু আপুনি তাৰপিছত অকণমান লাহেকৈ জোৰ এটা দিলে আপুনি দেখিব ৰেগুলেটৰৰ পৰা পাইপডাল খোল খাই আহিব। একেদৰে যদি আপুনি সেই গেছৰ যিটো এণ্ড হয়, য'ত লগ লাগি থাকে পাইপডাল, সেইডাল খুলিব বিচাৰে, একেদৰে সেই অংশত আপুনি গৰম পানীখিনি ঢালি দিয়ক। আপুনি দেখিব লাহেকৈ অকণমান জোৰ দিলে গোটেই পাইপডাল খুলি আহিব। তো এইটো বহুত সহজ প্ৰক্ৰিয়া হয়, আৰু এইটো মোৰ প্ৰথম ভিডিঅ'। মই ভৱিষ্যতে এনেকুৱা ভিডিঅ' বনাই গৈ থাকিম।